तामुलपुर जिल्लानि सिङाव थानाय कुमारिकाटानि दैमुगुरियाव मैदेरजों जिउ खोमानांनाय सुबुंनो हाग्रा बिफाननिफ्राय अनसुंथाइ होदों। थांनाय 9 खालाराव कुमारिकाटा दैमुगुरि गामिनि 42 बोसोर बैसोनि कृष्ण गयारी मुंनि सासे सुबुङा हाग्रानि मैदेरजों जिउ गोमानो गोनां जादोंमोन। तामुलपुर जिल्ला कुमारिकाटा ओनसोलनि दैमुगुरि गामिनि कृष्ण गयारीखौ हरनि समाव हाग्रानि मैदेरा फैनानै बुथारना गालांनायनि अनगायैबो न' बां सिफायनानै गोबां धोन सम्पति सिलिंखार खालामना गालांदोंमोन। कुमारिकाटा हाग्रा बिफाना दुखुथिया नखरखौ सुंस'नाय थांखिजों कृष्ण गयारीनि नखराव नुजाथि होयो। गोबां अखा हानानै लामा गाज्रि जानानै थानाय दैमुगुरि गामियाव 2 किल'मिटार गोजान लामा थाबायनानै कुमारिकाटा हाग्रा बिफाननि बिबानाव थानाय बिरेन बर'नि दैदेननाय हान्जाया कृष्ण गयारीनि नखराव नुजाथि हैनायजों लोगोसे थिं, माइरं बायदि बायदि बेसाद लानानै कृष्ण गयारीनि बिसिनो अनसुंथाइ होयो। বৰ দুৰ্ভাগ্যজনক যোৱা 9 তাৰিখে ৰাতি পোহৰ অৱস্থাত 2:30 মান বজাত বনৰে হাতী আহি শ্ৰী কৃষ্ণ গয়াৰী নামৰ दैमुगुरिৰ কৃষ্ণ গয়াৰী নামৰ মানুহজনক গছকি মাৰে। গতিকে এই দুৰ্ভাগ্যজনক কথাটো বৰ দুখ লগা। গতিকে ভূটান পাহাৰৰ পৰা ওলাই আহি খাদ্যৰ সন্ধানত সিহঁতে জনাঞ্চললৈ নামি আহে। গতিকে এই ঘৰটো যি ঘৰ কৃষ্ণ গয়াৰীৰ পৰিয়ালটো বৰ দুখজনক। তেখেতসকলৰ থাকিবলৈ ঘৰ নাই, হাতীয়ে গছকি ঘৰবোৰো ভাঙিলে। গতিকে কিছু থকাৰ কাৰণে আমি প্ৰাথমিক থকাৰ কাৰণে আমি তিন পাত আৰু চাউল অকণমান দি আমি সাহায্য হিচাপে তেখেতক দিওঁ। আহি আমি মৰণোত্তৰ পৰীক্ষাৰ বাবে তেখেত চাৰ্কল অফিচাৰ আহিছে, কুমাৰিকাটা আউটপোষ্টৰ পুলিচো আহিছে। একেলগে আমি ডেড বডিটো ৰিকভাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ কাৰণে পুলিচে লৈ যায়। আচলতে এইটো বহুত চিন্তা কৰিবলগীয়া কথা, কাৰণ যি বস্তুটো হ'ব নালাগিছিল সেই বস্তু হৈ গ'ল। এতিয়া আমাৰ ওচৰতে ভূটান পাহাৰৰ পৰা নামি আহে ৰাতি আহোঁতে হাতীটো বহুত আহে, পাল আহে 40টা 50টা হাতী আহে। তাৰপিছত ওচৰৰ কলগছ কিবা কিবি খাব ওলায়। তাতে কিছুমান পৰিয়াল কম মানুহবিলাক থাকে ক'ৰবাত, আৰু এইদিনা লাইনো নাছিল ইতিমধ্যে। কিন্তু হাতীবোৰ আহি ইয়াতে 2জন মানুহ শুই আছিল ঘৰত, মতা মাইকী। তাৰপিছত হাতীয়ে তৎক্ষণাত আহি পানী পৰি আছিল অলপ বৰষুণ। তাৰপিছত কোনেও গম পোৱা নাই ওচৰৰ মানুহটো কল খাই আছিল, ইয়াতে বাঁহ চাহ খাই আছিল। তাৰপিছত বেৰাটো পশ্চিম চাইডৰ বেৰাটো ভৰিতে খুচি দি ভাঙি গৈছে। তাৰপিছত ভাঙাৰ লগে লগে ঘৰৰ 13টা আৰু মালিকে আছিল। তাৰপিছত পলাইছিল। ওলাব খোজোঁতে তৎক্ষণতে এজন ভিতৰত সোমাই আৰু এজনটো বাহিৰত থাকোঁতে বাৰাণ্ডাত আছিল, হাতী এক্সট্ৰাকৈ আছিল আৰু ধৰি ফেলাই দিছে। এইটো বিনিময়ত যোৱাকালিও তেওঁলোকক আহিছিল, আহি পেলাই ভালদৰে আমাক আমাৰ দুখিতজনক হেৰি কৰি জনাই গৈছে। আৰু আজি সেই হিচাপে থকাৰ কাৰণে ঘৰ নাই, ঘৰটো ভাঙা দিয়াৰ কাৰণে এতিয়া টিন আৰু লগতে চাউল আৰু এইটো সাহায্য দিছে আৰু আজি বন বিভাগৰ পৰা আহি।